গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ বহুত দিনৰ পিছত এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ কাৰণ হৈছে এটা আমাৰ ইয়াতে ৱাটাৰ ছাপ্লাই আছে। বহুত দিন হ'ল কিন্তু এতিয়ালৈকে ৱাটাৰ ছাপ্লাইৰ পৰা পানী দিয়া নাই। আমাৰ ওচৰৰ গাঁৱতে বহুতৰে নতুন ৱাটাৰ ছাপ্লাই হৈছিল, কিন্তু সেইবিলাকত পানী অলৰেডি প্ৰায় দি আছে, কিন্তু আমাৰ ইয়াত কিয় এতিয়ালৈকে হোৱা নাই আমি গম নাপাওঁ। কিন্তু আপোনালোকক দেখুৱাম ৱাটাৰ ছাপ্লাইটো কিমান দূৰ কাম আগবাঢ়িছে। তো গাইজ এতিয়া মই যিখিনি প্লেচত আছোঁ এই প্লেচত মই আকৌ আগতে ভিডিঅ' বনাইছিলোঁ। তো গাইজ ইয়াৰে অলপমান লুক আপোনালোকক দেখাই দিছোঁ, অলপমান ভিউ দেখাই দিছোঁ, তো চাই থাকক। বলক আপোনালোকক দেখাই দিওঁ আমাৰ ৱাটাৰ ছাপ্লাইটো। তো গাইজ এইখনে হৈছে আমাৰ ৱাটাৰ ছাপ্লাই। আৰু আজি বহুত বেছি ৰ'দ দিয়াৰ কাৰণে হয়তো অলপমান অসুবিধা হ'ব পাৰে। আৰু বেলাটো আপোনালোকক সূৰ্যটো দেখাই পাইছে, আপোনালোকে এই যে বেলিটো দেখা পাইছে। তো গাইজ তামাম ৰ'দ দিছে, আৰু এতিয়া মই ওপৰত উঠিম চিৰি দি, এইটো দেখা পাইছে আপোনালোকে। লাহে লাহে উঠি আছোঁ, আৰু আপোনালোকে নিশ্চয় গম পায় আজি ইমান ৰ'দ দিয়াৰ কাৰণ নাজানো, কিন্তু প্ৰায় খাতৰনাক ৰ'দ দিছে। তো গাইজ আপোনালোকে বলচৰাত আহিলে আহিব পাৰে, বলচৰাত যাম আমিও হয়তো আজি। তো গাইজ ভিডিঅ' বনাম। আৰু এয়াই আপোনালোকে দেখা পাইছে আমাৰ ৱাটাৰ ছাপ্লাইটো এতিয়ালৈকে পূৰা কমপ্লিট হোৱা নাই, যদিও কিন্তু কমপ্লিট হ'বলৈ আৰু বেছি দিন নাই। তো যদিহে কাম কৰে অতি সোনকালে কমপ্লিট হৈ যাব। তো গাইজ আপোনালোকে দেখাই পালে যথেষ্ট পৰিমাণে কাম আগবাঢ়িছে, কিন্তু কিয় বা কামটো ষ্টক হৈ গৈছে গম নাপাওঁ। কিন্তু নিশ্চয় আৰু বেছি দিন নাই, কম সময়ত কাম কৰিলে কম সময়তে ৱাটাৰ ছাপ্লাইটো কমপ্লিট হৈ যাব।